হেল্ল' বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল ফেক্ট ইন আছামিজলৈ। ফ্ৰেণ্ডছ, আজি মই আপোনালোকক যিখন দেশৰ কথা ক'বলৈ গৈ আছোঁ, আমাৰ ভাৰতবৰ্ষৰ এখন কাষৰীয়া দেশ, যিখন দেশৰ লগত আমাৰ দেশ ভাৰতবৰ্ষই বহু বছৰৰ পৰাই সম্পৰ্ক স্থাপন কৰি আহিছে। বলক আপোনালোকক লৈ যাওঁ এখন ধুনীয়া দেশ শ্ৰীলংকালৈ। সাউথ এছিয়াৰ ভিতৰত আটাইতকৈ বিচিত্ৰময় আৰু ধুনীয়া দেশৰ তালিকাত শ্ৰীলংকাক এখন দেশ হিচাপে গণ্য কৰা হয়। এইখন এখন সৰু দেশ, যিখনে এৰিয়া হিচাপে ৬৫,৬১০ বৰ্গ কিলোমিটাৰ বিয়পি আছে। ইয়াৰ জনসংখ্যা প্ৰায় ২,১৮,০০,০০০ আৰু ইয়াৰ অফিচিয়েল লেংগুৱেজ হৈছে চিনহালা আৰু তামিল। আপোনালোকে জানেনে, শ্ৰীলংকাৰ আটাইতকৈ জনপ্ৰিয় ডাঙৰ চিটিখন হ'ল কলম্বো। ইয়াৰ কাৰেঞ্চিক শ্ৰীলংকান ৰুপী বুলি জনা যায়। তাৰে ২.৫০ টকা আমাৰ ভাৰতীয় মূল্যৰ এটকাৰ সমান। ইয়াৰ উপৰি ১৯৭২ চনৰ আগত শ্ৰীলংকাক চেলন নামেৰে জনা গৈছিল। আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইসমূহৰ দৰে শ্ৰীলংকাতো চাহপাত প্ৰচুৰ পৰিমাণে উৎপাদন কৰা দেখা যায় আৰু সেইকাৰণে শ্ৰীলংকাৰ চাহৰ এক্সপৰ্টৰ হাৰো বহু বেছি। ফ্ৰেণ্ডছ, শ্ৰীলংকাত নিজৰাৰ সংখ্যা বহুত বেছি বাবে দেশখনৰ চৰকাৰে সেই নিজৰাবোৰক বিদ্যুৎ উৎপাদনৰ কাৰণে ব্যৱহাৰ কৰে। আৰু ফ্ৰেণ্ডছ, জানেনে, আমাৰ দেশ ভাৰতবৰ্ষৰ দৰে শ্ৰীলংকাতো বিভিন্ন ধৰ্মাৱলম্বী লোকে বসবাস কৰে। ইয়াৰে 70% মানুহ বৌদ্ধ ধৰ্ম, 13% মানুহ হিন্দু ধৰ্ম আৰু 10% ইছলাম ধৰ্মী লোকে বাস কৰে। ফ্ৰেণ্ডছ, আমাৰ ভিডিঅ'টো যদি আপোনালোকে চাই আছে আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেন্তে ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় পতাকাখনে 4টা ধৰ্ম সূচায়। ফ্ৰেণ্ডছ, আপোনালোকে হয়তো ভাবিব পাৰে শ্ৰীলংকাৰ নেশ্যনেল স্পৰ্টছ ক্ৰিকেট বুলি। আচলতে ভলীবলেহে দেশখনৰ নেশ্যনেল স্পৰ্টছ হিচাপে স্বীকৃতি লাভ কৰিছে। আৰু জানেনে, এটা সময়ত শ্ৰীলংকাক হাতী দেশ বুলি অভিহিত কৰিছিল, কিন্তু এতিয়া হাতীৰ সংখ্যা কমি গৈ 6,000 পৰা 7,000হে পোৱা যায়। আপোনালোকে জানেনে বাৰু, ভাৰতবৰ্ষৰ দৰে শ্ৰীলংকাৰ লোকসকলৰ 3টা টাইমৰে আহাৰ হৈছে ভাত। এই দেশৰ লোকসকলে ভাতকে প্ৰধান আহাৰ হিচাপে গ্ৰহণ কৰে। যিহেতু শ্ৰীলংকা এখন দ্বীপ, সেইবাবে ইয়াত সকলোতে কেৱল নাৰিকল গছ পোৱা যায়। অকল পোৱাই নহয়, এই দেশৰ নাৰিকল হৈছে পৃথিৱীৰ ভিতৰতে ডাঙৰ নাৰিকল। আৰু এটা আচৰিত কথা কি জানেনে, শ্ৰীলংকাৰ ৰাষ্ট্ৰীয় পক্ষী যে বনৰীয়া মুৰ্গী। ফ্ৰেণ্ডছসকল, এই কথা ভাবিলে নহয়নে আচৰিত? তাৰোপৰি বলীউডৰ মোহময়ী অভিনেত্ৰী জেকলিন ফাৰ্নাণ্ডেজৰ কথা আপোনালোকেতো সকলোৱে জানেই। তেওঁ শ্ৰীলংকাৰেই নিবাসী। শ্ৰীলংকাত 20 শতাব্দীত মেলেৰিয়া ৰোগৰ হাৰ বহুত বেছি আছিল, কিন্তু 2016 চনৰ ভিতৰত শ্ৰীলংকাই নিজকে মেলেৰিয়াৰ এখন ফ্ৰী কাণ্ট্ৰি হিচাপে সজাই তুলিবলৈ সক্ষম হৈছিল। শ্ৰীলংকাত মাত্ৰ এখনহে ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আছে, যিখন দেশৰ জনপ্ৰিয় চহৰ কলম্বোত অৱস্থিত। 1960 চনত শ্ৰীলংকাই একমাত্ৰ এনেকুৱা দেশ আছিল য'ত প্ৰথম মহিলা প্ৰাইম মিনিষ্টাৰ হিচাপে বিবেচিত হৈছিল। শ্ৰীলংকাৰ শিক্ষিত হাৰ 98%ৰো অধিক আছিল, য'ত মহিলাৰ শিক্ষিতৰ হাৰ পুৰুষতকৈও অধিক, আৰু সেইকাৰণে শ্ৰীলংকাৰ মহিলাসকলক ৱেল এডুকেটেড বুলি কোৱা হয়। ফ্ৰেণ্ডছসকল,
আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো কি জানেনে? আপোনালোকে যদি শ্ৰীলংকালৈ যায় তেন্তে গৌতম বুদ্ধক সন্মান দিয়াটো অতিকৈ প্ৰয়োজনীয় কথা। এইটো কাৰণতে ৱৰ্ল্ড ফেমাছ ষ্টাৰ একনক বৌদ্ধৰ আগত অশ্লীল নৃত্য পৰিৱেশন কৰাৰ ফলতে বেন কৰা হৈছিল আৰু ইয়াৰ লগতে বহুতো টুৰিষ্টক বেন কৰা হৈছিল। ফ্ৰেণ্ডছসকল, আপোনালোকে সকলোৱে হয়তো জানেই শ্ৰীলংকাৰ ৰামায়ণৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছে। শ্ৰীলংকা বুলি ক'লে আমাৰ সকলোৰে মনলৈ আহে লংকা দহন হোৱা ঘটনাটো। যেতিয়া মহাবীৰ হনুমানে লংকা নগৰীৰ পৰা উৰি যাওঁতে গোটেই লংকা নগৰখনেই জ্বলি নিশেষ হৈছিল। য'ত অত্যাচাৰী প্ৰবল প্ৰতাপী বীৰ ৰাৱণে সেই সময়ত দেৱতাসকলক নিজৰ অধীনত ৰাখিছিল আৰু শেষত ভগৱান ৰামৰ দ্বাৰা অৱসান ঘটোৱা দৃশ্যও শ্ৰীলংকাৰ নাম শুনিলেই মনলৈ আহে, নহয়নে বাৰু? আনকি সীতাদেৱীক যি ঠাইত হৰণ কৰি নি ৰাৱণে ৰাখিছিল তাৰ ওচৰতে থকা নিজৰাটোৰ পাৰতে মহাবীৰ হনুমানৰ ভৰিৰ খোজ এতিয়াও বিদ্যমান। কথিত আছে যে বীৰ ৰাৱণে যিটো সুৰংগৰ তলত তপস্যা কৰিছিল সেই ঠাই এতিয়াও শ্ৰীলংকাতে বিৰাজমান হৈ আছে। চ' ফ্ৰেণ্ডছ, আজিলৈ ইমানেই, আৰু এনেকুৱা ভিডিঅ'বোৰ চাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।